পোনপ্ৰথমে আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে মই সকলো BTCৰ সকলো পাৰ্টিৰে নট অনলি আৱাৰ পাৰ্টি মই কেণ্ডিডেটসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভকামনা কৰিছোঁ। সকলোৱে মানে শান্তি আৰু সমন্বয়ৰ কাৰণে কাম কৰিবলৈ সক্ষম হওক আৰু এই শান্তি আৰু সমন্বয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ কাৰণে প্ৰকৃত ডেমক্ৰেচিটো আজি আমি ইয়াত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। শান্তিৰে সকলোৱে দলে বলে আহি পেলাই আপুনি চাওক কোকৰাঝাৰ নিচিনা এটা জিলাত য'ত অশান্তিৰে জৰ্জৰিত এটা অঞ্চল আছে 82% জনসাধাৰণে ভোট দিবলৈ সক্ষম হৈছে, নিজৰ অধিকাৰটো সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। এইটোৰ পৰাই প্ৰমাণ যে প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ সকলো 26টা জাতি জনগোষ্ঠীৰ সকলো ভাৰতীয় নাগৰিকে শান্তিৰ দূত সমন্বয়ৰ দূত হিচাপে গণ্য কৰিছে, একচেপ্ট কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰে ফল আজি গণতান্ত্ৰিকভাৱে গণতন্ত্ৰ এখন অঞ্চলত বা দেশত আমি ইয়াৰ ফলটো পাবলৈ গৈ আছোঁ। বাওকুংগ্ৰী সমষ্টি হিচাপে বাওকুংগ্ৰী সমষ্টি হিচাপে যোৱাবাৰতকৈ এইবাৰ 30 to 35% ভোট আমাৰ ইনক্ৰিজ হৈছে। তাৰ কাৰণে আমি যে ইয়াত জয়যুক্ত হ'ম এইটো 100% পাম। UPPL হিচাপে আমি 24ৰ পৰা 27টা পাই আছোঁ, বাকী আমাৰ 50-50 to 7মান আছে। 30টা পাৰ হ'ব পাৰে, সেইটো আচৰিত হাগ্ৰামাবিহীন BPF হ'বলৈ গৈ আছে, হাগ্ৰামাবিহীন মানে বড়ো সমাজ ইউনাইটেড হ'বলৈ গৈ আছে।